নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেল বাৰ্ডাৰ স্পীকাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই মোৰ বন্ধু জীৱন ব্ৰহ্মই কেনেকৈ কোকোৱা খেতি কৰিবলৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে সেই সকলো তথ্য তেওঁৰ পৰা সংগ্ৰহ কৰিছোঁ মই, আৰু যিখিনি সংগ্ৰহ কৰিছোঁ সেইখিনি তথ্য আপোনালোকৰ মাজত আজি মই শ্বেয়াৰ কৰিম। তো বলকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। বন্ধুসকল, আপোনালোকে মোবাইলৰ স্ক্ৰীণত পাৰ্থক্য কৰিছে, দেখিছে যে জীৱন ব্ৰহ্মই কেনেকৈ তামোল বাগানৰ মাজে মাজে কোকোৱা খেতি কৰিবলৈ স্বাৱলম্বী হোৱাৰ এটা পথ মুকলি কৰি লৈছে। যদি ইচ্ছা কৰে আপোনালোকে পাৰিব, আৰু এনেকৈ তামোল বাগানৰ মাজে মাজে কোকোৱা খেতি কৰি পেলাই কিছু টকা উপাৰ্জন কৰিব পাৰিব। বন্ধুসকল, শেষত মোৰ এটা প্ৰশ্নই উদয় হৈছিল, হয়তো আপোনালোকৰ হৈছে, যে খেতি কৰাৰ পিছত এই ফলবিলাক পকাৰ পিছত আমি কলৈ নি পেলাই কেনেকৈ কিমান দৰত বিক্ৰী কৰিম আৰু কোনে লৈ যাব, এইবিলাক প্ৰশ্নই আমাৰ মনত হয়তো উদয় আপোনালোকৰো হৈছে, মোৰো হৈছিল। সেইকাৰণে মই তেওঁক সুধিছিলোঁ যে আমি কি কৰিম যেতিয়া ডাঙৰ হ'ব ফলবিলাক। তো তেতিয়া তেওঁ বৰ সুন্দৰকৈ উত্তৰ দিছিল যে এতিয়ালৈকে বৰ্তমান আমাৰ অসমত তেনেকৈ মাৰ্কেট বজাৰ ওলোৱা নাই, কিন্তু তেওঁৰ সতীৰ্থ চেনাইশ্ৰী বুলি কোৱা ব্যক্তি এজন আছে। তেওঁ নিজে ঘৰত বিস্কুট, চকলেট এইবিলাক পাউডাৰ তৈয়াৰ কৰে। গতিকে আপোনালোকে যদি বেছিকৈ কৰে এই খেতি, তেতিয়াহ'লে তেওঁ আপোনাৰ ওচৰত আহি পেলাই লৈ যাব, যদি আপুনি তেওঁক খবৰটো দিয়ে। আৰু তেওঁ জীৱন ব্ৰহ্মৰ লগতে গৈ পেলাই কেৰেলাত এই বিষয়ত ট্ৰেইনিং লৈ আহিছে। তেওঁ এজন ভাল খেতিয়ক, আৰু তেওঁৰ ওচৰত সকলোখিনি ইনফৰমেশ্যন বা জানিবলগীয়া তথ্যসমূহ আছে। আৰু যদি জীৱন ব্ৰহ্মৰ লগত কথা পাতি পেলাই তেওঁৰ ওচৰত যায়, তেতিয়াহ'লে আৰু বেছি তথ্য আপোনালোকে সংগ্ৰহ কৰিবলৈ বন্ধুসকল, আপোনালোকে এতিয়া হাত খাপতি বহি থকা সময় নহয়। যদি পাৰে আপোনালোকে জীৱন ব্ৰহ্মৰ নিচিনাকৈ বাৰীৰ পিছফালে থকা তামোল গছৰ মাজে মাজে আপোনালোকে এই কোকোৱা গছ লগাই পেলাই কিছু টকা উপাৰ্জন কৰিব সক্ষম হ'ব, যদি আপোনালোকৰ ইচ্ছা আছে। আৰু যদি কিবা জানিবলগীয়া আছে, তেতিয়াহ'লে মই তেওঁৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দিম। আপোনালোকে নিজে হোৱাটছআপ কৰি পেলাই বা কল কৰি পেলাই সুধিব পাৰিব। গতিকে মই যিমানখিনি পাৰিছোঁ সেইখিনি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ, আৰু ঠিক তথ্যৰ বাবে তেওঁৰ লগত যোগাযোগ কৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে বন্ধুসকল, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি পেলাই বেল বটনটো দবাই দিব, যাতে মই এনেকুৱা কৃষি ৰিলেটেড ভিডিঅ' লৈ আহিলে আপোনালোকে প্ৰথমে নটিফিকেশ্যনটো পায়।